কবিতাৰ শিৰোনাম তুমি বাৰু শুলানে? তুমি বাৰু শুলানে? নে এতিয়াও সাৰে আছা? শুই আছো আমি, শুই পৰিছে এতিয়া দিক দিগন্ত ব্যাপ্ত নিমাত নিজম পৃথিৱী। তুমি এতিয়াও সাৰে আছা? মৃত্যুৰ উপত্যকাত দপদপাই ফুৰা সেই যমদূতবোৰৰ পাছে পাছে এতিয়াও খেদি ফুৰিছা আৰু আৰ্তজনক বিলাই ফুৰিছা আশাৰ অমৃত। অবিৰাম অফুৰন্ত সাৰে আছা তুমি। এতিয়া যে দুপৰ ৰাতি, ক'ত পালা তুমি ইমান শকতি? দুৰ্বাৰ সাহস অনন্ত আৰু অহৰ্নিশ ইমান সতেজতা। বিপন্ন অসমীক উদ্ধাৰৰ তুমি লৈছা আজীৱন পণ। তুমি পাৰিবা কপৌ ফুলে পুনৰ হাঁহিব, মুখৰিত হ'ব চৌদিশ। ঢোল পেঁপা গগনাৰে মিঠা মিঠা বহাগ আহিব। নাচিম আমি, নাচিবা তুমি আৰু নাচিব অসমী আই। নাচিব সসাগৰা ধৰণী প্ৰশান্ত। কৰোণাৰ হ'ব অন্ত, পুনৰ আহিব সাতৰঙী বসন্ত। তুমি মাথো হৈ থাকা সৰ্বব্যাপ্তি দিগন্ত, এক অনলস শক্তি দুৰন্ত। সাহস আৰু ভৰসাৰ অবিচলিত অফুৰন্ত উৎস, কাৰণ তুমি হিমন্ত। ধন্যবাদ।